বাকী আৰু দুখনমান আছে, কিন্তু সময়হে ক'ব, চিটুৱেশ্যনে ক'ব কৰিব পাৰিব নোৱাৰিব। গতিকে আমি দুৰ্বল্যমান অৱস্থাত আছোঁ সকলো। হয় ছাৰ, মাজতে মই আকৌ এটা কথা সুধি দিছোঁ ছাৰ, বেয়া নাপাব যে ভ্ৰাম্যমানৰ যি 2020 বৰ্ষটো যেনেকৈ গ'ল, আমাৰ 21 বৰ্ষটো যি কেনেকৈ পাৰ হ'ব। এতিয়া কথা হ'ল কি, আবাহন থিয়েটাৰখন অকল প্ৰস্তুতি বাইদেউ নহয়, ইয়াতে এটা ডাঙৰ পৰিয়াল এটা ইয়াতে মানে লগ হৈ আছে। এই আটাইখিনি সহ অভিনেতা অভিনেত্ৰী কাৰিকৰী দিশত থকা তেওঁলোকৰ বৰ্তমান হেৰিটো অকণমান জনাব পাৰিব নেকি ছাৰ? এই দুটা বৰ্ষত প্ৰত্যেকজন মানুহে যথেষ্ট কষ্টত আছে, কিন্তু মানুহ চব আশাবাদী। এটা আহিছে দুৰ্যোগ, এটা দুৰ্যোগ সদায় নাথাকে। গতিকে সময়ে যিটো কয়, ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত এই বছৰ এতিয়ালৈকে আজিৰ তাৰিখলৈকে হ'ব বা নহ'ব কোনো স্পষ্টকৈ ক'ব নোৱাৰে। কোনোবাই সাহস কৰি উলিয়াম বুলিও ক'ব নোৱাৰে, কাৰণ কাইলৈ যদি গোটেইখন লকডাউনেই হৈ থাকে, এইটোতো অকল থিয়েটাৰ প্ৰযোজকৰ কথা নহ'ব, সমাজখনৰ কথা হ'ব। গতিকে থিয়েটাৰ চাবলৈ মানুহ আহিব পাৰিব লাগিব, সেই পৰিৱেশটো হ'ব লাগিব। গতিকে এইটো সময়ে ক'ব কি হয়। আমি কিন্তু এটা কথা যে আমাৰ এইখন থিয়েটাৰৰ ফালৰ পৰা আশাত ভজি আছোঁ, অসমীয়াত যে কয় আশাত ভজি আছোঁ। কাৰণ বাহিৰৰ পৰা মানুহে যিমানে কিবা কিবি সাহাৰ্য নিদিয়ক, 100% মানুহ সেই সাহাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নোৱাৰে। কাম কৰিবই লাগিব, ইণ্ডাষ্ট্ৰিটো চলিবই লাগিব, তেতিয়াহে সকলোৰে মংগল হ'ব। বুজি পালেনে মই তাৰ কথাটো? গতিকে সেইটোৱে মূল কথা। এতিয়া কোনোবাই ক'ব পাৰে যে এইবছৰটো নহ'ল, কিবা এটা সাহাৰ্য দি চৰকাৰে দিয়ক, কিন্তু চৰকাৰে সেই সাহাৰ্যটো লাগিব মানুহক। কিন্তু যদি কেনেবাকৈ কাম কৰিব পৰা পৰিৱেশটো গঢ় লয়, সেইটো মানুহৰ বেছি কাম্য হ'ব। চৰকাৰে এই বছৰ দিলে জানো, অহা বছৰ হয়, তাৰপিছৰ বছৰ এই পৰিৱেশ আমি সকলোৱে খাটো যে পৰিৱেশটো ভাল হওক, আগৰ দিন ঘূৰি আহক। ঈশ্বৰৰ নামত কৰ্ম কৰি যাব লাগিব ছাৰ, আৰু বিশ্বাসে মিলাই ধৰি আমি সকলোৱে জানো। গতিকে আমাৰ যিখিনি আমি ফেমিলি মেম্বাৰ ইয়াতে জড়িত হৈ আছোঁ, আটাইবিলাকে হয়তো ভগৱানৰ ওপৰত বিশ্বাস আৰু বা এই চৰকাৰী যিটো সাহাৰ্য, মই এই বিষয়ে কথাটো ক'বলৈ নাযাওঁ, যিহেতু তাত আমি বিভিন্ন ধৰণৰ বেমাৰ জালো দেখিবলৈ পাইছোঁ। গতিকে তাৰ বিষয়ে আমি 1% আলোচনা নকৰোঁ। কিন্তু ছাৰ, আপোনালোকৰ ইয়াতে যি এই যে দেখিছোঁ, এই কেবিনটো আমি য'ত বহিছোঁ, ইয়াতে দুখন মই জোলনা দেখিছোঁ। এইটো আচলতে কাৰ কাৰণে আছে, বা হয়তো অভিনেতা অভিনেত্ৰীসকলে জিৰণি লোৱা নে বাইদেউৰ ল'ৰা ছোৱালীকেইটাৰ? বাইদেউৰ ল'ৰা ছোৱালী, বাইদেউৰ ছোৱালী হয়, ডাঙৰ কথা। এইবিলাকত কিমান ইণ্টাৰেষ্ট নাই, স্কুলৰ সেই পৰিৱেশ পায়। হয়, এইটো কথা হৈছে বিভিন্ন ল'ৰা ছোৱালী আহে। আজি এই বাচ্ছা দুজন আছে নহয় জানো? হয়, তেনেকুৱাকৈ বহুত মানুহ আহে। গতিকে আহিলে কোনোবা এটা জেগাত অকণমান জিৰণি লোৱাৰ কাৰণে বা অকণমান মনোৰঞ্জনৰ কাৰণে যোৰা পায়। তোমালোকে এইটো দেখিছা, আমি বাইদেউৰ এটা নিজৰ পথ আছে, এই জেগাটো হয়, তাৰ পিছৰ জেগাটো ভেটি খালে ভেটি খাই পেলাই আমি চিৰা তোমাৰ কাৰণে আমি কৰিব নাই, কিন্তু ভেটিটো যে আজিকালি নেদেখা হৈ গ'ল, যিটো লুপ্ত পাই অৱস্থাত অসমৰ পৰা। সিহঁতি আহি পেলাই যদি ভেটিটো দেখে, আছে ভেটি আছে, এই ঘৰ এটা আছে, সেইটো লাগিব। এই পৰিৱেশটো সদায় ইম্পৰ্টেণ্ট, হয়নে? সেইকাৰণে দেখিলে এনেকুৱা ধৰণৰ এটা মাইণ্ডছেট আছে। মানে এই দোলনাখনো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। কেতিয়াবা নহ'ব হয়, মোৰ যদি এতিয়া বয়স হৈছে, দোলনাখনত বহি কেতিয়াবা দুটা কথা চিন্তা কৰিব পাৰি। হয়, অকণমান নিজেও মানে কি নিজৰ মনৰ ভিতৰলৈকে গুচি যাব পাৰি। ছাৰ, ইয়াৰ মাজতে মই আৰু এটা কথা সুধিছোঁ, মানে কি হয়তো বাইদেউক লগ পালে বাইদেউক সুধি চালোহেঁতেন, তথাপিতো আপোনাকে সুধিছোঁ ছাৰ। এই কাৰণে কথাটো অকণ বেলেগকৈ সুধিছোঁ। বাইদেউ যেতিয়া চিনেমা জগতত অহাৰ পৰা যিমানবিলাক চিনেমা বা চিৰিয়েলৰ লগত জড়িত হৈছে, প্ৰতিটোকে পাৰিলে অকণমান হ'লেও চাইছোঁ। কাৰণ বাইদেউ অসমৰ ভিতৰত আছে যদি বাইদেউক প্ৰথম ভাল পোৱা অভিনেত্ৰী বুলি ক'লে প্ৰথমগৰাকী বাইদেউ, তাৰপিছত এইটো কাৰোবাৰ নাম আহিব অভিনেত্ৰীৰ ক্ষেত্ৰত। কিন্তু বাইদেউ সৰু অৱস্থাৰ পৰা এই ক্ষেত্ৰত কেনেকুৱা জড়িত আছিলে?
5 বছৰৰ পৰাই আমাৰ ঘৰখনৰ পৰিৱেশ এটা আছিল হয় এইবিলাক অকস্মাত এনেই নাহে 5 বছৰ বয়সৰ পৰা আমাৰ বাইদেৱে এইবিলাকত লাগিছিলে আৰু গাত লাগি গ'ল ইণ্টাৰেষ্ট বহি গ'ল ঘৰখনৰ পৰিৱেশটো আছিলে গতিকে লাহে লাহে ছাৰ মাজতে আপোনাৰ কথাৰ ওপৰতে সুধিছে আপুনিও হয়তো অকণমান যদিও আপোনাৰ এই ব্যক্তিগত পেচা হিচাপে শিক্ষাগত বৃত্তিত আপুনি জড়িত হৈছিলে তথাপিতো অভিনয় ক্ষেত্ৰত নিশ্চয় আপুনিও জড়িত আছিলে ছাৰ মই যে ক'লোঁ এইটো ক'ৰবাত কিবা এটা থাকিব লাগিব মোৰ দেউতাই কৰিছিল মই কৰিছিলোঁ মোৰ পৰিবাৰে কৰে জীয়েকে কৰে এতিয়া গতিকে এইটো অকস্মাতে অহা নাই ক'ৰবাত কিবা এটা আছে হয় এইটো সকলোৰে ক্ষেত্ৰত যে জেনেটিক হ'ব এই কথাটো নহয় কিন্তু তৎসত্ত্বেও ক'ৰবাত পৰিৱেশ এটা আছে কিন্তু সেইটো হ'ল নিচা মানুহ হয় মোৰ দেউতাৰো নিচা আছিলে মোৰো নিচা আছিলে কলেজত মই প্ৰিন্সিপাল হৈ থাকোঁতে মই ৰেগুলাৰ ভাওনা পাতিছিলোঁ ষ্টুডেণ্টৰ লগত একেলগে কৰিছিলোঁ ড্ৰামা পাতিছিলোঁ ৰূপালী নাটকখন কৰিছিলোঁ 3 দিনীয়াকৈ গতিকে তাত ইমান ধৰা ল'ৰা ছোৱালীবিলাকক যেতিয়া কৰিছোঁ গতিকে সেই নিচাটো মোৰ ঘৰত থকাৰ কাৰণে মই পাৰিছোঁ এইবিলাক বস্তু হেৰি থাকে জেনেটিক ব্লাডতো থাকিব লাগিব আৰু কেতিয়াবা ঐশ্বৰিকভাৱেও হয়তো আমাৰ মাজলৈ গুচি আহিছে তথাপিতো বাইদেউৰ অভিনয় জগতৰ লগত মানে কি অভিনয় ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত বা আপোনাৰ মনটোৱে কি কয় বাইদেউৰ নহয় তথাপিও যে বাইদেউৰ পঢ়া শুনাটো ভাল হৈছে হয় মই আশা কৰিছিলোঁ বাইদেৱে মোৰ লাইনটোলৈকে আহক হয় কিন্তু মই সেইটো এৰি দিছিলোঁ নিজকে আল্টিমেটলি এইটো লাইনত আহিল কিন্তু অহাৰ পিছত এতিয়া পিতৃ হিচাপে মই এইটোকে ভাবোঁ আজি মোক এখন কলেজৰ যদি কলেজৰ নিচিনা ডাঙৰ কলেজ এখনৰ প্ৰিন্সিপাল হৈ মোক যিমানে চিনি পায় বাইদেউৰ নামেৰে বেছি চিনি পায় গতিকে সেইখন নিজৰ নিজৰ ভাগ্যত হয় ভগৱানে লিখি থৈছে আমি তাতে জোৰ কৰি একো কৰিব নোৱাৰোঁ বুজিছানে কিন্তু প্ৰত্যেকটো বস্তু সততাৰ ওপৰত নিৰ্ভৰ কৰিব সততা আৰু নিষ্ঠা লাগিব ধৰি আচল খাব নালাগে যিটোকে কৰা যায় হয়নে কথাটো ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এতিয়া আমাৰ এই ক'ভিড বা প্ৰটোকল এটা চলি আছে ইয়াত মানে কি মানুহৰ সামাজিক ডিষ্টেঞ্চো লাগে বা বিশেষ সময় আপোনাৰো ল'ব নোৱাৰোঁ আপুনিও যেতিয়া অকণমান এজেড এতিয়া আমিও হয়তো আপোনাক সেই সুবিধাকণ দিব লাগিব আমাৰ পৰা দূৰত থকাৰ লৈছোঁ আমাৰ এটা এটা হৈছে এতিয়া মানে কি 84 ডেজ বেক কৰি দিছেতো সেইকাৰণে এটা এটা ছাৰ আমি অকণমান বাইদেউৰ এই ৰিহাৰ্চেল আখৰা গৃহ আটাইখিনি অকণমান জাষ্ট চাই আহিমগৈ ঢেকীয়ালৰ পৰা এনেকৈ হয় হয় তেনেকৈ আছে মাৰিলে নিজে দেখিবা ইয়াতৰ ঘৰতো আছে এতিয়া মানুহবোৰ খুব কাম কৰ্ম কৰি থকা নাইতো গতিকে তেনেকৈ আছে আৰু গোসাঁই ঘৰ আছে হেৰি আছে এইখিনি বস্তু আমাৰ ছাৰ মানে এনেকুৱা আমাৰ ঘৰত মা বিশেষকৈ মাও অকণমান এজেতে হৈছে এতিয়া মই সৰু ল'ৰা এখন বাইদেউৰ ড্ৰামা এখন আছে গিৰিব গাৰৱ কইনা আহিছে সপ্তাহত 2 দিনকৈ লগাব লাগে এতিয়াতো সহজ হৈছে যে ইউটিউবত মানে হেৰি কৰিলে পাই গৈ মানে চাউণ্ডত লগাই কিনে আগতে টিভিত লগাইছিলোঁ পেন ড্ৰাইভত এতিয়া ইউটিউবত লগাই কিনে মানে 2 দিনকৈ চাই সদায় চাই চাই মুখস্থ হৈছে তথাপিতো চাই বাইদেউৰ অভিনয় হয়তো ময়ো আপ্লুত সেইকাৰণে খুব ভাল পাওঁ সেইখন আটাইতকৈ ভাল পোৱা এখন নাটকৰ নাম কোৱা বুলি ক'লে হয়তো মা কালী নহয় বা কিবা নহয় সকলোৱে ভাল পাওঁ গিৰিব গাৰৱ কইনা আহিছে প্ৰথম নামটো আহিব আৰু এতিয়া ৰাসে হৰি মাৰে কোনে ইয়াতে এখন মই একচুৱেলি টিভিত চাব সময় নহয় কিন্তু মই মোবাইলত চাওঁ ফেচবুকত হেৰি থাকে খুব ধুনীয়া পাওঁ আৰু বাইদেৱে ইয়াৰে স্থানীয় মানুহৰ যি ভাষা কেতিয়াবা সেইবিলাকো ইউজ কৰে মানে ধেমালিতে খুব ধুনীয়া হৈছে বাইদেউৰ সেইখন আৰু বাইদেউ গোটেই মানে সেইখন আচলতে মোৰ অৰিজিনেল প্লেনিঙৰ বস্তু নাছিল হয় গোটেইটো মানুহবিলাক চব হয় তেওঁলোকো কোনো ধৰণৰ হেৰি নাছিল সকলোৰে সুবিধাৰ কাৰণেই এইখন কৰা হয় কোনোবা মানুহ আহিছে যিটো সময়ত মানুহে ছাৰ আমি এই দুজন ল'ৰা RM লাইফ মুক্ত চিন্তা আপোনাক খোলা খুলিকৈ কৈছোঁ ৰাহুল ডেকা মোৰ নাম আৰু এওঁ মৃদুল বৰা
আমি দুজন বন্ধু RM ৰাহুল মৃদুল লাইভ মুক্ত চিন্তা এই নামেৰে যিটো চেনেল আৰম্ভ কৰিছোঁ এইটো আমাৰ কথাবিলাক এনেকুৱাই যে আমি মুক্তভাৱে ওলাই আহিছোঁ যে আমি সকলোৰে মনৰ কথা বা আমি মুক্তভাৱে কিবা এটা কৰিব গৈছোঁ এইটো নহয় যে আমি এটা ভিডিঅ' কৰিছোঁ আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আমাক ইউটিউবাৰ বনাওক এইটো নহয় কিন্তু আমাৰ কথা ক'লে যে আজি যিখিনি আপোনাৰ পৰা গম পালোঁ ছাৰ ঠিক তেনেকুৱাকৈ হয়তো আমি বিভিন্ন জেগাৰ পৰা বা বিভিন্নজনৰ পৰা হয়তো বাইদেউক লগ পালে অকণমান আমাৰ লেট হ'ল বাইদেউ ওলাই গ'ল মাত্ৰ তেওঁক লগ পালেও ভাল লাগিল হয় ছাৰ আপোনাক লগ পাই কিন্তু আমি নথৈ আনন্দিত ভৱিষ্যতে আকৌ আহিম ছাৰ নিশ্চয় আপোনাক লগ পাম আৰু বহুত দীঘলীয়াকৈ কথা পাতিম বুলি আশা ৰাখিছোঁ ভাল দিন আহক যি এই অৱস্থাটো চলিছে ইয়াৰ পৰা ভগৱান সুমতি হওক আমাক এটা ভাল অৱস্থালৈ নিয়ক আমি যি অসমীয়া দৰ্শক আছোঁ আৰু অসমত আটাইতকৈ ভ্ৰাম্যমানৰ দৰ্শকে বেছি তাক আঁকোৱালি ল'ব বিচাৰি আছোঁ সেই পৰিৱেশটো দি দিয়ক ভগৱানে তাকে কামনা কৰিছোঁ আজি আপোনাৰ লগত এই বাৰ্তালাপ ইমানতে সামৰিছোঁ ধন্যবাদ ধন্যবাদ